নমস্কাৰ, মই মনজিৎ হাজৰিকা। আজি মই উপস্থিত আছোঁ থোৰাজানত কিয় আহিছোঁ? বিশেষ কাৰণত আহিছোঁ। মোৰ ভাইটি সপোন বৰা বহুত চেষ্টাত এটা গান আজি শুভমুক্তি কৰিব, আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকে লিংকটো পাই যাব, আৰু লিংকটো আপোনালোকে যিমান পাৰে সহায় কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু গোটেই হেৰিটো হৈছে আপোনাৰ গোটেই প্ৰজেক্টৰ হেৰিটো হৈছে এইটো কি কৰোঁ কওঁ। আৰু এই গানটো আজিৰ পৰা আপোনালোকে হয়তো কালিৰ পৰা আপোনালোকে ইউটিউবত পাই যাব। যিমান পাৰে এই গানটো আপোনালোকে শ্বেয়াৰ কৰিব, ফেচবুকত পালে আপোনালোকে শ্বেয়াৰ কৰিব, য'তে মোৰ পেজত পালে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে এই সপোন বৰা আপোনালোকে যিমান পাৰে সহায় কৰিব। এজন ভিতৰুৱা অঞ্চলৰ ল'ৰা, তেখেতক আপোনালোকৰ সহায় প্ৰয়োজন, আৰু যিমান পাৰে এটা সুন্দৰ গান আপোনালোকে মোৰ ইয়াতে পাই যাব। গানটো আপোনালোকে চাব, যদি ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সপোন বৰাক সহায় কৰিব। আজি আপোনালোকে ইয়াত মই অভিযোগ আহি যিয়ে মোক বিদ্যাৰ্থী কৰিলে, মই সদায় চিৰ কৃতজ্ঞ আপোনালোকৰ মাজত। মোৰ গানটোৰ পৰিকল্পনা মোৰ আগলৈ আছিলে, 2017 চনৰ পৰাই আছিলে মোৰ গানৰ পৰিকল্পনা। বিশেষকৈ মই অলপ চলপ গান গাওঁ, আৰু হঠাৎ মই মোৰ জ্যেষ্ঠ ভাতৃ বিমল দাক ক'লোঁ যে এইবাৰ গীত এটা কৰিব খুজিছোঁ, আৰু গোটেইখিনি ব্যৱস্থাপনা কৰি দিছে মোৰ জ্যেষ্ঠ ভাতৃ বিমল দা। আৰু গীতটোৰ আপোনালোকে অলপ পাছতেই শুনিব পাব। আপোনালোকে মই ৰক্ষা কৰি আমাৰ কাম কৰিছোঁ, কিন্তু যিহেতু আমাৰ চিনাকি পৰ্ব অনুষ্ঠানটো আমি বৰ্তমান স্থগিত ৰাখিছিল, সমাপ্ত ঘোষণা কৰা নাছিলোঁ। কিন্তু মই এটা কথা অনুভৱ কৰিছোঁ, যিজন পিতৃয়ে এজন আমাৰ অঞ্চলৰ অতি পিছপৰা অঞ্চলৰ বা সুযোগ্য সন্তান বুলিয়ে কৈছোঁ, গতিকে সুযোগ্য শব্দটো তেওঁ অদূৰ ভৱিষ্যত ব্যৱহাৰ কৰে। আপোনালোকৰ আৰু এজন মানুহ পৰিষ্কাৰ কৰে, বহুত মানুহ আছে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী চলাই নিবৰ বাবে সন্মানে বিপুল পৰামৰ্শ আহ্বান জনালোঁ। ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক পিণ্টু গগৈ ডাঙৰীয়া, টাইম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি দিগন্ত গগৈ ডাঙৰীয়া কামনা কৰিছোঁ, আৰু তেখেতৰ ভৱিষ্যতে উজ্জ্বল ভৱিষ্যত কামনা কৰি সাংস্কৃতিক ক্ষেত্ৰখনত যাতে তেখেত সুদূৰ ভৱিষ্যতে আগুৱাই যাব পাৰে তাৰে কামনা কৰি মই মোৰ চমু বক্তব্য পুনৰ তেখেতক শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। আৰু মধুবনবাসী ৰাইজে ভাতৃভক্তিসকলে যাতে এই আদৰ্শসমূহ আগত লগত লৈ ভৱিষ্যতৰ দিনত দাদাহঁতৰ বা তেওঁলোকৰ প্ৰেৰণাৰ উৎস হৈ থাকি, আৰু আমাৰ বিভিন্ন সন্মুখত বহুমান আছে, সকলোৱে যাতে আপোনালোকৰ অঞ্চলৰ পৰা আপোনালোকৰ নিজৰ সন্তানসকলকো আৰু বিভিন্ন দিশত খেলা ধূলাৰ দিশৰ পৰা ধৰি সকলো দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু আমি হ'লেও টাইম ছাত্ৰ সন্থা গুৱাহাটী জিলা সমিতি পৰিয়াল আপোনালোকৰ লগত সদায় থাকিম। যিকোনো সময় বিচাৰিলে বিপুলাই
দিন মাহে কৰিও মইনা বছৰ বাগৰিলে মইনা দিন মাহে কৰিও মইনা বছৰ বাগৰিলে মইনা বসন্ত খুলি সঁচাই ভাল অনেক বসন্ত খুলি সঁচাই ভাল অনেক বাটে ঘাটে মোক সকলোৱে ফুৰা মুৰা বিয়া কি কৰো এতিয়া মই কি কৰো এতিয়া কি কৰো এতিয়া মই কি কৰো এতিয়া মনৰে পুজলি ঘনায় যোৱা তোৰে হেচেনাইতি সপোনতে ৰাতি সদায় অগাদেৱা তোৰে হেচেনাইতি মুখে ভাব কথাখিনি লিখিলে আৰু মিউজিক কৰিছে আমাৰ হীৰক নাথ। গুৱাহাটীতে মই ৰেকৰ্ডিং কৰিবলৈ গ'লোঁ। বহুত মানে তেনেকৈ আগবাঢ়িলে গীতটো। মেইন কৃতিত্ব ব্যৱস্থাপনা গোটেইখিনি কৰিছে আমাৰ বিতুপন দা। লগত মোৰ বিপুল দাই বহুতখিনি মোক সহায় কৰে। মোৰ জ্যেষ্ঠ ভাতৃ বহুতখিনি মোক ভাল পায়, বহুতখিনি মৰম কৰে, বহুত মৰম আছে মোৰ প্ৰতি। আৰু এনেকৈ যাতে নেক্সট বাৰ আকৌ যাতে পৰিকল্পনা কৰিব পাৰোঁ ফাৰ্ষ্ট গান এইটো এনেকুৱা হয় যেনে জানো ৰাইজে মানে দৰ্শকে যাতে ভাল পায়। নেক্সট বাৰ যাতে আকৌ পুনৰ এটা মই কৰিবলৈ উৎসাহ উদ্দীপনা পাওঁ।